নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰতি মুহূৰ্তত। তো বন্ধুসকল, যদি আপোনাৰ আধাৰ কাৰ্ডটো ভুল হৈছে, কিবা কাৰণত ভুল হৈছে, তেনেহ'লে আপুনি শুদ্ধ কৰিবৰ কাৰণে আপোনালোকৰ আধাৰ চেণ্টাৰত যাব কোনো প্ৰয়োজন নাই। আপোনালোকে নিজৰ ঘৰতে নিজৰ মোবাইলৰ বা কম্পিউটাৰৰ সহায়ত আপোনালোকে নিজৰ আধাৰটো নিজেই শুধৰণি কৰিব পাৰিব। তো কেনেকৈ কি কৰিব লাগিব ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম কম্পিউটাৰ স্ক্ৰীনত। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, অলপো স্কিপ নকৰাকৈ। মাজতে যদি স্কিপ কৰে তেনেহ'লে কিন্তু আপুনি বুজিবলৈ অসুবিধা হ'ব, সেইকাৰণে স্কিপ নকৰাকৈ শেষলৈ ভিডিঅ'টো চাই থাকিব। তো বলক আমি কম্পিউটাৰ স্ক্ৰীনলৈ আগবাঢ়ো। বন্ধুসকল, মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে আধাৰ কাৰ্ডৰ যোনটো অফিচিয়েল ৱেবছাইট হয়। তো সেই লিংকত ক্লিক কৰি আপোনালোকে এই ছাইডত আহি যাব পাৰিব। তাৰপিছততো ইয়াতে আহি আপোনালোকে ইয়াতে আপডেট আধাৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছততো আপুনি এইটো পেজ খোল খাব আপোনাৰ। এতিয়া ইয়াতে চাওক আছে প্ৰচিড টু আপডেট আধাৰ। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো আধাৰ নাম্বাৰ আছে এই আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰি আৰু ইয়াতে কাষতে যোনটো কেপচাৰ আছে কেপচাৰত ক্লিক কৰি চেণ্ড OTP ক্লিক কৰি দিব। কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। তো OTPটো আপুনি ইয়াতে টাইপ কৰি দিব লাগিব। টাইপ কৰাৰ পিছত লগইনত ক্লিক কৰিব। এতিয়া লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ দেখা পাব, য'ত লিখা থাকিব আপডেট ডেমোগ্ৰাফি ডাটা। তো ইয়াতে আপোনালোকে যি ভুল আছে, লেংগুৱেজ ভুল থাকিলে লেংগুৱেজ চিলেক্ট কৰিব। মোৰ নাম ভুল কাৰণে মই নেমত ক্লিক কৰিছোঁ আৰু প্ৰিভিয়াছত ক্লিক কৰি দি আছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে চাওক এটা বক্স দিয়া আছে, এইটো লৈ গৈছে বাৰু। ইয়াতে বক্স দিয়া আছে, বক্সটোত ক্লিক কৰি আৰু ইয়াতে তলত কৰি দিম। ইয়াতে প্ৰচিড আছে, প্ৰচিডত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ যোনটো শুদ্ধ নামটো, সেই শুদ্ধ নামটো ইয়াতে টাইপ কৰি দিব লাগিব। আৰু ইয়াতে আপোনালোকৰ যিকোনো এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। মই পান কাৰ্ডটো শুদ্ধ, মই পান কাৰ্ডটো ইয়াতে আপলোড কৰিম। পান কাৰ্ড চিলেক্ট কৰাৰ পিছত ইয়াতে আপলোড ডকুমেণ্টটো ক্লিক কৰি আপোনালোকে য'ত থৈছে ডকুমেণ্টটো তাৰ পৰা আপোনালোকে চিলেক্ট কৰি আপলোড কৰি দিব লাগিব। সেইটো মই অপেন কৰি দিলোঁ। তাৰপিছত প্ৰিভিউত ক্লিক কৰি দিব লাগিব। এইখিনি কৰাৰ পিছত আপোনালোকে এইটো পেজটো আহিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তাৰপিছত ইয়াতে চাওক কেপচাৰ এটা আছে, সেই কেপচাৰটো ইয়াতে টাইপ কৰি চেণ্ড OTP ক্লিক কৰি দিব। আকৌ এটা আপোনাৰ মোবাইলতটো OTP যাব। OTPটো ইয়াতে টাইপ কৰি এই বক্সত ক্লিক কৰি মেক পে'মেণ্টত ক্লিক কৰি দিব লাগিব। অলপ লোডিং ল'ব পেজটো। লোডিং লোৱাৰ পিছত আপোনালোকে কেনেধৰণে পে'মেণ্ট কৰিব, নেট বেংকিং, ডেবিট কাৰ্ড, মই কাৰ্ডেৰে পে'মেণ্ট কৰিম। তো সেইকাৰণে ইয়াতে কাৰ্ড নাম্বাৰটো মই বহুৱাই লৈছোঁ আৰু গোটেই ডিটেইলছ ভৰাৰ পিছত প্ৰচিডত ক্লিক কৰিব। লোডিং লৈছে চাব, ইয়াতে আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো আপুনি ইয়াতে কৰি মেক পে'মেণ্ট কৰি দিব, ছেভ কৰি দিব পাৰে। ইয়াতে যেতিয়া পে'মেণ্ট ছাকচেছফুল হৈ যাব আপোনাৰ এটা ৰিচিপ্ট জেনেৰেট হ'ব, URN নম্বৰ। ইয়াৰ ট্ৰানজেকশ্যন ছাকচেছফুল হৈছে। ইয়াতে ডাউনলোড কৰিব পাৰিব আপোনাৰ ৰিচিপ্টটো, যাৰ সহায়ত আপুনি ইয়াৰটো আপডেট চাব পাৰিব যে আপোনাৰ আধাৰ কাৰ্ডটো শুদ্ধ হৈছে নে নাই। ইয়াৰ পিছত মই যদি শুদ্ধ হয় তেনেহ'লে এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিম যে শুদ্ধ হৈছে নে নাই। সেই আধাৰ নম্বৰ দিয়া আছে, তাৰপিছত URN নম্বৰ দিয়া আছে। আপোনালোকে এই দুটাৰ সহায়ত, আধাৰ নম্বৰ বা URNৰ সহায়ত আপোনালোকে আধাৰ কাৰ্ডটো চেক কৰিব পাৰিব।